নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ গপ জাপ এলাৰ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত ধুনীয়া এটা চাকৰিৰ খবৰ লৈ আহিছোঁ আৰু খবৰটো আহিছে ASTCৰ ফালৰ পৰা আহিছে 2019 ৰিক্ৰুটমেণ্ট আৰু পোষ্ট দুটা আছে। পোষ্টকেইটা হৈছে ইণ্টাৰনেল অডিটৰ আৰু ফৰমেন অটোমোবাইল আৰু টোটেল পোষ্ট আছে 18টা। আৰু এই পোষ্টকেইটাত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ কেনেকুৱা কোৱালিফিকেশ্যন লাগিব বা কেনেকৈ আবেদন জনাব, অনলাইন যোগে নে অফলাইন যোগে, মই সকলোখিনি জনাই দিম। A to Z আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, কোনো স্কিপ নকৰিব, যাতে এই পোষ্টকেইটাত এপ্লাই কৰাত আপোনালোকৰ কোনো প্ৰব্লেম নহয়। প্ৰথম পোষ্টটো আছে ইণ্টাৰনেল অডিটৰ আৰু টোটেল পোষ্ট আছে 11টা। আৰু যিসকল SC কাষ্ট আছে সেইসকলৰ বাবে দুটা পোষ্ট আছে, আৰু যিসকল ST প্লেনৰ কাষ্টৰ বাবে আছে সেইসকলৰ 3টা পোষ্ট আছে, আৰু যিসকল ST হিলছৰ ল'ৰা ছোৱালী সিহঁতৰ বাবে এটা পোষ্ট আছে, আৰু যিসকল OBCৰ কেণ্ডিডেট আছে সেইসকলৰ বাবে 3টা, আৰু যিসকল জেনেৰেলৰ কেণ্ডিডেট আছে সেইসকলৰ কাৰণে 2টা পোষ্ট আছে। আৰু এই পোষ্টকেইটাত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ বয়স 21 বছৰৰ পৰা 43 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু যিসকল SC আৰু ST কেণ্ডিডেট আছে সেইসকলৰ কাৰণে 5 বছৰ ৰিলেক্সন দিয়া হ'ব, মানে 5 বছৰ ৰেহাই দিয়া আছে। আৰু যিসকল জেনেৰেল আৰু OBC কেণ্ডিডেট আছে সেইসকলৰ কাৰণে 3 বছৰ ৰেহাই দিয়া আছে। আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, গ্ৰেজুৱেট ইন কমাৰ্চ থাকিব লাগিব, আৰু যিকোনো গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব, আৰু লগতে ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব, মানে 6 মহীয়া এটা কম্পিউটাৰৰ কৰ্চ থাকিব লাগিব। আৰু এই পোষ্টৰ পে স্কেল হৈছে 5,200 টকাৰ পৰা 20,200 টকালৈ, আৰু গ্ৰেড পে থাকিব 3,300 টকা। আৰু 2 নম্বৰ পোষ্ট হৈছে ফাৰমেন অটোমোবাইল, আৰু টোটেল পোষ্ট আছে 7টা। জেনেৰেল কাৰণে আছে 2টা, আৰু SCৰ কাৰণে আছে 1টা, ST প্লেনৰ কাৰণে আছে 2টা, আৰু ST হিলছৰ কাৰণে আছে 2টা। আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকে ঠিক একেই আগত কৈ যোৱাৰ দৰে 21 বছৰৰ পৰা 43 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু SC আৰু ST কেণ্ডিডেটসকলৰ 5 বছৰ ৰিলেক্সন দিয়া হ'ব, আৰু OBC কেণ্ডিডেটসকলৰ বা জেনেৰেল কেণ্ডিডেটসকলৰ 3 বছৰ ৰিলেক্সন দিয়া হৈছে বা ৰেহাই দিয়া হৈছে। আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং অটোমোবাইল মেকানিকেল ফ্ৰম এনি গভৰ্ণমেণ্ট ৰেকগনাইজড ইনষ্টিটিউটৰ ফালৰ পৰা কৰা হ'ব লাগিব, আৰু আদাৰ কোৱালিফিকেশ্যন লাগিব ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, মানে 6 মহীয়া এটা কম্পিউটাৰৰ কৰ্চ থাকিব লাগিব, যিটো শ্বৰ্ট ফৰ্মত DCA বুলি কয়। আৰু এই পোষ্টত পে স্কেল হৈছে 5,200 টকাৰ পৰা 20,200 টকালৈ, আৰু গ্ৰেড পে থাকিব 3,300 টকা। আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব, এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকে এটা 500 টকা ফিজ দিব লাগিব। কোনো ST বা ST প্লেন এনেকুৱা ধৰণৰ কাষ্ট ধৰি দিয়া নাই, জাষ্ট 500 টকা পে' কৰিব লাগিব বুলি লিখি দিছে। আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকে 20/1/2019 তাৰিখৰ পৰা 10/2/2019 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন জনাব লাগিব। আৰু অনলাইনভাৱে আবেদন জনাবৰ কাৰণে আপোনালোকক এটা লিংক দিছে www.astc.assam.gov/career apply, এই ৱেবছাইটটোত যায়ো আপোনালোকে এপ্লাই কৰিব পাৰিব, বা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম এপ্লাই কৰাৰ, আপোনালোকে তাত গৈও এপ্লাই কৰিব পাৰিব। আৰু এই ভিডিঅ'টো চাই যদি ভাল লাগিল বা বেয়াও লাগিল কমেণ্ট কৰিব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে থকা কাষতে ওলোৱা ঘণ্টাৰ বটনটো দবাই দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' মই আপলোড দিয়াৰ লগে লগে আপোনালোকে পাই যায়, আৰু পোনপ্ৰথমে এপ্লাই কৰিব পাৰে, বা খবৰটো পোনপ্ৰথমে পাই আপোনালোকে এপ্লাই কৰিব পাৰে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে, ধন্যবাদ।